নমস্কাৰ বন্ধুসকল, বহুত বহুত স্বাগতম জনাইছোঁ আপোনালোকক আসাম এডুকেশ্যন নগাঁও চেনেলটোলৈ। আজি আমি আলোচনা কৰিম আসাম হিষ্ট্ৰী জিকেৰ পাৰ্ট 3। তো গাইজ পাৰ্ট 1 আৰু পাৰ্ট 2 যদি আপোনালোকে চোৱা নাই গৈ চাই ল'ব পাৰে। তো গাইজ আজি আমি আলোচনা কৰিম পাৰ্ট 3ৰ ওপৰত। এইখিনি হিষ্ট্ৰী কুৱেশ্যনেই হয়। তো গাইজ লাষ্টলৈকে চাব, এক্সাম অৰিয়েণ্টেড কুৱেশ্যন হয়, বহুত ইম্পৰ্টেণ্ট হ'ব পাৰে যদিহে আপোনালোকে অসম গভৰ্ণমেণ্টৰ যিকোনো ধৰণৰ পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। তো গাইজ আহক আজিৰ ভিডিঅ'টো আলোচনা কৰোঁ। তো গাইজ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হুইচ মোগল জেনেৰেল ইনভাডেড আহোম কিংডম এণ্ড অকুপাইড গড়গাঁও। তো গাইজ কোনজন মোগল এম্পায়াৰে, কোনজন মোগল জেনেৰেলে আহোম ৰাজ্য আক্ৰমণ কৰিছিলে আৰু গড়গাঁৱত মানে নিজৰ আধিপত্য দখল কৰিছিলে। তো গাইজ ইয়াৰ উত্তৰটো হ'ব মীৰ জুমলাই কৰিছিলে। কুৱেশ্যন নম্বৰ 2, হুইচ অফিচিয়েল এপইণ্টেড বাই দ্য আহোম কিং প্ৰতাপ সিংহ ৱাৰ দ্য নেগচিয়েটৰ অফ পছা ছিষ্টেম। তো গাইজ 2 নম্বৰ কুৱেশ্যনটোৱে সুধিছে যে আহোম ৰজা প্ৰতাপ সিংহই কাক পছা ছিষ্টেমৰ, পছা প্ৰথাৰ নেগচিয়েটৰ চোৱা চিতা কৰিবৰ বাবে ৰাখিছিলে। তো গাইজ কাক ৰাখিছিলে? কটকীসকলক ৰাখিছিলে। কটকীসকলক ৰাখিছিল। তো গাইজ কুৱেশ্যন নম্বৰ 3টো হৈছে দ্য আহোম ৰুলাৰ হু বিল্ড দ্য টেম্পল অফ চণ্ডিকা এট ছয়গাঁও ৱেৰ। ছয়গাঁৱত থকা চণ্ডিকা মন্দিৰটো কোনজন আহোম শাসকে, কোনজন আহোম ৰজাই বনাইছিলে? তো গাইজ ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহই বনাইছিলে ছয়গাঁৱত থকা চণ্ডিকা মন্দিৰটো। তো গাইজ কুৱেশ্যন নম্বৰ 4টো হৈছে হুইচ আহোম কিং চাইন দ্য ট্ৰিটি অফ মাজুলী উইথ কোচ কিং নৰনাৰায়ণ। কোনজন ৰজাই মাজুলী ট্ৰিটি চাইন কৰিছিলে? কোচ ৰজা নৰনাৰায়ণৰ সৈতে কোনজন ৰজাই, আহোম ৰজাই মাজুলীৰ ট্ৰিটিখন চাইন কৰিছিল? তো গাইজ ইয়াৰ উত্তৰটো হ'ব চুকাম্ফাই চাইন কৰিছিলে মাজুলী ট্ৰিটি। তো গাইজ কুৱেশ্যন নম্বৰ 5টো হৈছে সৰ্বানন্দ সিংহ ৱাজ দ্য কিং অফ হুইচ কিংডম। সৰ্বানন্দ সিংহ কোনখন কিংডমৰ ৰজা আছিলে, কিং আছিলে? তো গাইজ ইয়াৰ উত্তৰটো হ'ব মটক কিংডমৰ ৰজা আছিলে। কুৱেশ্যন নম্বৰ 6টো হৈছে হু একচেপ্টেড দ্য নন আহোম টাইটেল স্বৰ্গনাৰায়ণ ফৰ দ্য ফাৰ্ষ্ট টাইম। কোনজন ৰজাই প্ৰথমতে নন আহোম টাইটেল, যোনটো আহোমৰ টাইটেল নাছিলে, তেওঁলোকৰ স্বৰ্গনাৰায়ণ উপাধিটো ধাৰণ কৰিছিলে? কোনজন ৰজা আছিলে? তো গাইজ ইয়াৰ এনচাৰটো হ'ব চুহুংমুং। চুহুংমুঙক কি বুলি কোৱা হয়? দিহিঙীয়া ৰজা বুলি কোৱা হয়। তো গাইজ এইটো মনত ৰাখিব, চুহুংমুঙক দিহিঙীয়া ৰজা বুলিও কোৱা হয়। তো গাইজ কুৱেশ্যন নম্বৰ 7টো হৈছে হু ষ্টাৰ্টেড ফাৰ্ষ্ট দ্য লেণ্ড ছাৰ্ভেইং ছিষ্টেম ইন আছাম। মাটি যোনটো ছাৰ্ভে ছিষ্টেম আছিলে সেইটো অসমত প্ৰথমে কোনে আনিছিলে, কোনে চলাইছিলে মাটিৰ ছাৰ্ভে ছিষ্টেমটো? তো গাইজ ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহই চলাইছিলে। প্ৰথমে গদাধৰ সিংহৰ দিনতে লেণ্ড ছাৰ্ভেইং ছিষ্টেম আৰম্ভ হৈছিল অসমত। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 8লৈ, ফ্ৰম হুইচ প্লেচ দ্য আহোম কেম ফ্ৰম। আহোমসকল ক'ৰ পৰা আহিছিল অসমলৈ? কোন জেগাত আছিল প্ৰথমে আহোমসকল? তো গাইজ ইয়াৰ উত্তৰটো হৈছে মংমাও, চাইনাৰ মংমাও নামৰ ঠাইৰ পৰা আহিছিল। তো গাইজ এইটো কুৱেশ্যনৰ এনচাৰ বহুত পোৱা যায়। তো মই এখন কিতাপত পাইছিলোঁ এইটো মংমাও চাইনা বুলি। আপোনালোকে যদি বেলেগ কিবা উত্তৰ জানে, ক'ৰবাত যদি বেলেগত কিবা পাইছে তেতিয়াহ'লে নিশ্চয় ক'ব। মই গুগলতো ছাৰ্চ মাৰিছোঁ, গুগলত ম্যানমাৰ বা অন্য কিবা বহুত জেগাৰ নাম দিয়া আছে। তো গাইজ অলপমান মই কনফিউজ হৈ গৈছোঁ, সেইটো কাৰণে আপোনালোককো কৈছোঁ যে আপোনালোকে যদি নতুন কিবা পাইছে তেতিয়াহ'লে নিশ্চয় মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। কুৱেশ্যন নম্বৰ 9টো হৈছে দ্য পোষ্ট বৰফুকন ৱাজ ক্ৰিয়েটেড বাই হুইচ কিং। বৰফুকন পোষ্টটো কাৰ দ্বাৰা, কোনে আনিছিলে, কোনে বনাইছিল? প্ৰতাপ সিংহই বনাইছিল। তো গাইজ কুৱেশ্যন নম্বৰ 10টো হৈছে হোৱাট ইজ দ্য নেম অফ বিউৰিয়েল মাউণ্টছ অফ আহোম ৰয়েল্টি। আহোমসকলৰ মৃতকৰ যোনখিনি ভিত্তিৰ যোনখিনি ভগ্নাৱশেষ সেইখিনি কি বুলি কোৱা হয়? সেইখিনিক মৈদাম বুলি কোৱা হয়। তো গাইজটো মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11 হৈছে হু ৱাজ দ্য পেট্ৰন কিং অফ মাধৱ কন্দলী। মাধৱ কন্দলীৰ পেট্ৰন মানে সমসাময়িকভাৱে কোনজন ৰজা, কোন আছিলে? তো গাইজ ইয়াৰ উত্তৰটো হ'ব মহামাণিক্য আছিলে মাধৱ কন্দলীৰ সমসাময়িকভাৱে। কুৱেশ্যন নম্বৰ 12টো হৈছে পছা ছিষ্টেম ৱাজ ইণ্ট্ৰডিউচ বাই হুইচ আহোম কিং। পছা ছিষ্টেম কোনে উলিয়াইছিলে? কোনজন আহোম ৰজাই পছা ছিষ্টেম ইণ্ট্ৰডিউচ কৰিছিলে? তো গাইজ ইয়াৰ উত্তৰটো হ'ব পছা ছিষ্টেম প্ৰতাপ সিংহৰ দ্বাৰা উলিওৱা হৈছিলে। আহোম ৰজা আছিলে প্ৰতাপ সিংহ।
তো গাইজ কুৱেশ্যন নম্বৰ 13টো হৈছে ইন হুইচ মুভমেণ্ট ভোগেশ্বৰী ফুকননী ডাইড। ভোগেশ্বৰী ফুকননী ভাৰতৰ কোনটো আন্দোলনত মৃত্যুবৰণ কৰিছিল? তো গাইজ ইয়াৰ উত্তৰটো হ'ব কুইট ইণ্ডিয়া মুভমেণ্ট, অৰ্থাৎ ভাৰত ত্যাগ আন্দোলনত তেওঁ মৃত্যুবৰণ কৰিছিল ভোগেশ্বৰী ফুকননী। কুৱেশ্যন নম্বৰ 14টো হৈছে ডিউৰিং দ্য টাইম অফ মিৰ্জুমলা এটেক হু ৱাজ দ্য কিং অফ আহোম ইন আছাম। মিৰ্জুমলাই যেতিয়া এটেক কৰিছিল, আক্ৰমণ কৰিছিল অসমত, তেতিয়া অসমৰ ৰজা কোন আছিল? তো গাইজ ইয়াৰ উত্তৰটো হ'ব জয়ধ্বজ সিংহ, যাক কোৱা হয় চুতামলা বুলিও কোৱা হয়। মনত ৰাখিব গাইজ, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন নম্বৰ 15 দ্য পোষ্ট কটকী, বেজবৰুৱা এণ্ড দলৈ ৱাজ ক্ৰিয়েটেড বাই হুইচ আহোম কিং। তো গাইজ এইবিলাক পোষ্ট কোনে উলিয়াইছিলে? কটকী, বেজবৰুৱা, দলৈ এইবিলাক পোষ্ট কোনে উলিয়াইছিল? তো গাইজ ইয়াৰ উত্তৰটো হ'ব ৰুদ্ৰসিংহই উলিয়াইছিলে এইবিলাক পোষ্ট। তো গাইজ কুৱেশ্যন নম্বৰ 16টো হৈছে হু ডিগড জয়সাগৰ পন। জয়সাগৰ পুখুৰী কোনে খন্দাইছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই খন্দাইছিলে জয়সাগৰ পুখুৰী। কুৱেশ্যন নম্বৰ 17 হৈছে নামদাং ষ্ট'ন ব্ৰিজ ৱাজ বিল্ড বাই। নামদাঙৰ শিলৰ সাঁকো কোনে বনাইছিলে? তো গাইজ ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই বনাইছিলে নামদাঙৰ শিলৰ সাঁকো। কুৱেশ্যন নম্বৰ 18টো হৈছে হোৱাট ৱাজ দ্য লাষ্ট কেপিটেল অফ আহোম কিংডম। আহোমসকলৰ শেষৰখন ৰাজধানী কি আছিলে অসমত? তো গাইজ ইয়াৰ উত্তৰ হ'ব যোৰহাট আছিলে আহোমসকলৰ শেষৰখন ৰাজধানী। তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 19লৈ। ডিউৰিং দ্য টাইম অফ এণ্ড অফ শৰাইঘাট বেটেল হু ৱাজ দ্য কিং অফ আহোম কিংডম। শৰাইঘাটৰ যুদ্ধ শেষ হোৱাৰ সময়ত যেতিয়া শৰাইঘাটৰ যুদ্ধ যেতিয়া শেষ হৈছিলে, আহোমসকলে বিজয় লাভ কৰিছিলে মোগলসকলৰ এগেইনষ্টত। তো গাইজ সেইখিনি সময়ত কোন আছিলে আহোমৰ ৰজা? তো গাইজ ইয়াৰ উত্তৰ হ'ব উদয়াদিত্য সিংহ আছিলে আহোমৰ ৰজা। কুৱেশ্যন নম্বৰ 20 উমানন্দ টেম্পল ৱাজ বিল্ড বাই হুইচ আহোম স্বৰ্গদেউ। কোনজন আহোম ৰজাই উমানন্দ মন্দিৰটো বনাইছিল? তো গাইজ ইয়াৰ উত্তৰ হ'ব গদাধৰ সিংহ। তো গাইজ কুৱেশ্যনত আহে, অসম পুলিচৰ কুৱেশ্যনত আহিছিল এবাৰ যে উমানন্দ মন্দিৰত কাক পূজা কৰা হয়? তো গাইজ মনত ৰাখিব উমানন্দ মন্দিৰক শিৱ ভগৱানক পূজা কৰা হয়, ভগৱান শিৱক পূজা কৰা হয়, তো মনত ৰাখিব। হোৱাট ৱাজ দ্য টাইটেল ইউজ বাই আহোম কিং। কুৱেশ্যন নম্বৰ 21 আহোম ৰজাসকলে কোনটো টাইটেল, কোনটো উপাধি ধাৰণ কৰিছিল? তো গাইজ ইয়াৰ উত্তৰ হ'ব স্বৰ্গদেউ উপাধি ধাৰণ কৰিছিল। তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 22লৈ। হুইচ চুতীয়া কিং এষ্টাব্লিছ চদিয়া এজ দ্য ছেকেণ্ড কেপিটেল অফ চুতীয়া কিংডম। চুতীয়া কিংডমৰ ছেকেণ্ড কেপিটেল হিচাপে কোনজন ৰজাই শদিয়াক বাছি লৈছিলে? শদিয়াক ছেকেণ্ড কেপিটেল হিচাপে কোনজন ৰজাই বাছি লৈছিলে চুতীয়া কিংডমৰ? তো গাইজ ইয়াৰ উত্তৰটো হ'ব ৰত্নধ্বজ পালে বাছি লৈছিলে। কুৱেশ্যন নম্বৰ 23 হুইচ আহোম কিং ইজ ন'ন এজ ভগনীয়া ৰজা। ভগনীয়া ৰজা বুলি কাক জনা যায়? জয়ধ্বজ সিংহক জনা যায়, যাক অথনি কোৱা আছিল চুতামলা বুলিও কোৱা হয়, যাক তেওঁক জনা যায়। এওঁ মিৰ্জুমলাই যেতিয়া এটেক কৰিছিল তেতিয়া এওঁ পলাইছিলে অসমৰ পৰা। 24 নম্বৰ কুৱেশ্যনটো হৈছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট কেপিটেল অফ আহোম ডাইনাষ্টি। আহোমৰ প্ৰথম ৰাজধানী ক'ত আছিলে? নিশ্চয় জানে গাইজ, চৰাইদেউত আছিলে প্ৰথমৰ আহোম কেপিটেল ৰাজধানী। তো গাইজ কুৱেশ্যন নম্বৰ 25 বিটুইন হোম দ্য ট্ৰিটি অফ মাজুলী ৱাজ চাইন। কাৰ মাজত মাজুলীৰ ট্ৰিটিখন স্বাক্ষৰিত হৈছিল? তো গাইজ ইয়াৰ উত্তৰটো হৈছে কোচসকল আৰু আহোমসকলৰ মাজত হৈছিলে। সেই সময়ত কোচৰ ৰজা কোন আছিলে? নৰনাৰায়ণ আছিলে, আৰু আহোমৰ ৰজা কোন আছিলে? চুকাম্ফা আছিলে। কুৱেশ্যন নম্বৰ 26 হু ফৰ্ম মৃত্যু বাহিনী ডিউৰিং দ্য ফ্ৰীডম ষ্ট্ৰাগল। যেতিয়া স্বাধীনতাৰ কাৰণে ফ্ৰীডম ষ্ট্ৰাগল হৈ আছিলে তেতিয়া মৃত্যু বাহিনী নামৰ যোনটো বাহিনী দল আছিলে সেইটো কোনে গঠন কৰিছিল? তো গাইজ উত্তৰটো হৈছে পুষ্পলতা দাসে গঠন কৰিছিল। কুৱেশ্যন নম্বৰ 27 হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুতীয়া কিংডম। চুতীয়া কিংডমৰ ফাউণ্ডাৰ কোন আছিল? চুতীয়া কিংডমৰ গঠন কোনে কৰিছিলে? তো গাইজ বীৰপাল চুতীয়াই কৰিছিলে চুতীয়া কিংডমৰ গঠন। তো গাইজ এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 28 দ্য বৰবৰুৱা পজিশ্যন ৱাজ ক্ৰিয়েটেড বাই হুইচ কিং। বৰবৰুৱা পজিশ্যনটো কোনজন ৰজাই ক্ৰিয়েট কৰিছিলে, কোনে বনাইছিল? তো গাইজ ইয়াৰ উত্তৰটো হ'ব প্ৰতাপ সিংহই বনাইছিলে। কুৱেশ্যন নম্বৰ 29টো হৈছে হুৱেন ডিড গোমধৰ কোৰ ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ। ব্ৰিটিছৰ এগেইনষ্টত গোমধৰ কোৰে কেতিয়া আন্দোলন কৰিছিলে? তো গাইজ ইয়াৰ এনচাৰটো হ'ব 1828 চনত কৰিছিলে। এতিয়া আহিছোঁ আমাৰ লাষ্ট কুৱেশ্যনটোলৈ, 30 নম্বৰ কুৱেশ্যন যে ডিমাপুৰ ৱাজ দ্য কেপিটেল অফ হুইচ ডাইনাষ্টি কিংডম। কোনটো ডাইনাষ্টিৰ ৰাজধানী আছিলে ডিমাপুৰখন? তো
তো গাইছ ইয়াৰ উত্তৰ হ'ব কছাৰী কিংডম আছিলে কছাৰী কিংডমৰ ৰাজধানী আছিলে ডিমাপুৰখন তো গাইছ আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট এটা ভিডিঅ'ত লৈ আহিম কিছুমান ইম্পৰ্টেণ্ট টপিকছ তো গাইছ যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব যদিহে নতুনকৈ আহিছে চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব নিশ্চয় কৰি ল'ব কিয়নো এনেধৰণৰ কিছুমান ইনফৰ্মেটিভ ভিডিঅ' মই মোৰ চেনেলটোত আপলোড কৰি থাকোঁ তো গাইছ আজিৰ কাৰণে ইমানেই মই আপোনালোকৰ পৰা বিদায় লৈছোঁ জয় হিন্দ জয় আই অসম